video. Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক বহুত বেছি ভালে আছে। মোৰো ভাল। এফালে আমাৰ নাইৰাই পঢ়ি আছে। হয়নে মানে এখিনি পঢ়িব তুমি নোৱাৰা ন, তুমি অগিটা পঢ়ি লোৱা। এয়া তো নাইৰাই পঢ়ি আছে। মই এফালে ভাত বনাবলৈ আৰম্ভ কৰিছো কাৰণ 7:30 বাজিলে। আজি দিনত একো ভিডিঅ' নবনালো, ভাবিছো আজি গধূলি দিনে কাইলে এটা পেলা মিক্স কৰি পেলাই মই এটা ভিডিঅ' দিম। গতিকে তেনেকৈ দিম আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আজি ভাবিছিলোঁ আমি কৈছিলোঁ যে মই এটা মেকআপ টিউটৰিয়েল ভিডিঅ' দিম, কিন্তু মই দিবলৈ নোৱাৰিলোঁ আজি। কাৰণ আজি কি হ'ল, আজি দিনটো কাম কৰিলোঁ মই বহুত বেছি, আৰু লাষ্টৰ সময়ৰ কাৰণে মানে সেইটো ভিডিঅ' বনাবলৈ ধৈৰ্য নাথাকিলে। এতিয়া মই ভাত বনাইছোঁ। ভাত চাত মানে আজি নিৰামিষ নহয়, মাছ। কালিও মাছ বনাইছিলোঁ, আজিও অলপ মাছ আছিলে, সেয়া আৰু মাছ বনাম। এফালে মাছ ধুব লাগিব, ধুই মেলি ভাজিম। এফালে আলু আৰু ওলকবি দি বনাম। ওলকবি এটা আছে, তো সেয়া অকণ বইল কৰি দিম। আৰু এফালে ধুনীয়া চুনীয়া ৰেডি কৰি দিছোঁ, তো বনাই ল'ব লওক। আৰু ভিডিঅ'টো শেষ হোৱালৈকে চাই থাকক। আজি মানে মই পূৰা একদম পিছবেলা শুই দিলোঁ। শুই পেলাই ইমান ঠাণ্ডা লাগিছে। উঠি পেলাই মানে কি হ'ল, পূৰা একদম ভৰিয়ে চৰিয়ে মোজা চোজা পিন্ধি ৰেডি হৈ ল'লোঁ। আৰু ইমানে ঠাণ্ডা লাগিছে। এতিয়া মানে মোজা চোজা পিন্ধি আছোঁ, কিন্তু মোৰ গাত চুৱেটাৰ নাই। কাৰণ মই ভাত বনাবলৈ ঠাণ্ডা দিনৰ এই প্ৰব্লেমটো আহি গ'ল। ঠাণ্ডাত কপি ঠাণ্ডা পানী চুই ভাত বনাবলৈ হয়নে। আৰু এইফালে মই এয়া মাছ ভাজিছোঁ, হৈ গ'ল আৰু খোৱা নাই মানে মাছ দিছোঁ, মাছখিনি ভাজি দিছোঁ। এইফালে আলু আৰু ওলকবি বইল হৈছে, এয়া মাছ আজি আদা ৰচুন দি খাই ল'ম। মাছখিনি ভাজি হৈ গ'ল, আৰু এয়া পিঁয়াজ আদা পিঁয়াজ নহৰু মছলা বনা কৰি আছোঁ। এইফালে ভাত পাতি দিছোঁ, আৰু এইখিনি বইল হৈ গ'ল। তাতে মই এতিয়া এইখিনি মিক্স কৰিম। ভাত খাব লাগিব এতিয়া। কেলে আমাৰ ভাত বনি আছে, তৰকাৰী হৈ গ'ল। কি ভাল পোৱা? গোছ ভাল পোৱা? গোছ নাই নহয় আজি। গোছ আনিলে বনাই দিম। নিয় গছটো ভাল পোৱা? ঠিক আছে মানো। অঁ আচাৰো ভাল পোৱা? নিমখো ভাল পোৱা? ঠিক আছে। তুমি ইয়ালৈ কেলে আহিলা? তুমি ইয়ালৈ কেলে আহিলা কৈছা? আমাৰ ঘৰৰ পৰা কেলে গুচি আহিলা? কালা কৰি থৈছে কাৰণে গুচি আহিলা? ঘৰটো বেয়া কৰি দিলে আকৌ আমাৰ ঘৰতে ৰাখিবলৈ আহিছে। মামী ঘৰ কৈ দিয়া। নাযাওঁ কৈ দিয়া। নাযাওঁ কৈ দিয়া। তো গাইজ একদম ভাত পানী খাই মুখ চুখ ধুই কিনি আহিলোঁ। আমাৰ নাইৰাই টিভি চাই আছে, ময়ো চাম। ফিল্ম এখন লগাইছোঁ, শ্বৰ্টছ ফিল্ম এখন। তো মই মুখ চুখ ধুই কিনি আহিলোঁ। তো মই ৰাতি মানে শুওঁতে অকণমান তেল চেল লগাই আহোঁ, নাৰিকল তেল। তো লগাই মেলি লওঁ। আৰু আজি ভিডিঅ'টো গধূলিৰ ভিডিঅ'টো ইমানলৈকে সামৰি দিছোঁ। কেনেকুৱা লাগিলে জনাব যদি এইখিনিলৈকে চাই আছে। আৰু মইনা ভাত খালানে? এতিয়া মই মোৰ স্কিন কেয়াৰ কৰিম, আৰু এইখিনি মই নেদেখাওঁ কি কৰিছে, এইটো মোৰ চিক্ৰেট হয়। আৰু ইয়াৰ ৰিজাল্টটো মই লৈ লওঁ, তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰিম। আৰু হেল্ল' গাইজ, এতিয়া ৰাতিপুৱা আমি উঠিলোঁ, 9টামান বজাত উঠিলোঁ। উঠি পেলাই মোৰ চুৰ নাইৰাকো মানে ৰেডি কৰিলোঁ, মোৰ ৰেডি হ'লোঁ, পানী চানী খালোঁ। এতিয়া চাহ খাম। আৰু আজি কালি অলপ ভিডিঅ' বনালোঁ, আজি অলপ ভিডিঅ' বনাম। চাওঁ আজি দিনটো কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ দেখাই থাকিম। ব্লগটো চাই থাকক।
চাহ খোৱা দে আহা ব'ল আহা ব'লা এই বাই চেণ্ডেল চিংকি বাই চাহ ৰ'বা এইটো খুলি দিছোঁ দিয়া দাদী আছে নে হা কি কৰিছে কিবা এটা কৰি আছে শুনা মামী কেনি গ'ল মা কেনি গ'ল অফিচলৈ গ'ল চাহ মই চোলাটো খুলি দিয়া আৰু এইফালে দাইল পাতিছোঁ আৰু আমি আজিকালি দাইলৰ মানে এনেকৈ হালধি নিদিয়াকৈ প্ৰথমে বইল কৰি লওঁ বইল কৰোঁতে যিখিনি বগাৰ ফেন ওলায় সেই ফেনখিনি পেলাই দিওঁ আচলতে দাইলত যিকোনো বস্তুতে মেডিচিন দি থোৱা থাকে বস্তুটো পটককৈ বেয়া নহ'বলৈ কাৰণে তো মই মানে মোবাইলত চাইছিলোঁ যে দাইল উতলোৱাৰ পিছত যিটো ফেন ওলায় সেই ফেনটো পেলাই দিব লাগে আগতেও কেতিয়াবা মাজে মাজে পেলাওঁ কিন্তু এইকেইদিন ৰেগুলাৰ কৰি আছোঁ নাইৰে পুৰা খেলিছে লগ পাই কোন নাই মানে ভাইটি হয়নে আৰাত ক'ব দিয়া আকৌ বাই ক'বা বাই মই এয়া প্লাষ্টিক ষ্টাইল বাচিবলৈ ৰেডি হৈ গ'লো কিন্তু বাচিব দিলোঁ আৰু এইফালে মায়ে মানে ঘৰ চৰ সাৰি আছে আজি ভাতটোৱে পাতিম দাইলো পাতিলে চব্জিও পাতিলে আজি মোৰ বেছি কাম নাই তো সিহঁতক খেলাই লৈছোঁ ভাত চাত পাতি সিহঁতক ধুৱাই পখলাই আৰু ৰেডি হৈ যাওঁ ভাত পানী খালোঁ খোৱাৰ পিছত এয়া মায়ে কুকুৰা ধৰিলে মানে আমাৰ ঘৰৰে কুকুৰা আৰু তাৰপিছত এইখিনি চাফা তাফা কৰি লৈছে মানে ৰাতি এইবিলাক কৰিবলৈ দিগদাৰ ন তো মাক কৈ আছোঁ মানে তুমি চামাৰটো কেলৈ ধাৰিলেতো ভালকৈ বাচি দিয়া খাই ভাল লাগে ধুই কিনি আহিলোঁ আহি পেলাই অকণমান স্কিন কেয়াৰ কৰিলোঁ হাতে ভৰি আজি ঠাণ্ডা দিন আহি গ'ল আৰু গা চাহবিলাক একদম পূৰা ফপৰা ধৰি থাকিবলৈ কাৰণে তো লগ একদম পূৰা বডি লোশ্যন কৰিছোঁ এতিয়া মোৰ মানে এই নাক এৰিয়াটো অলপ ব্লেক হেডছ আছে তো সেইখিনি মই ৰিমুভ কৰিম তাৰপিছত আকৌ মই আজি খুৰী দোকানলৈ যাম অলপ ভিডিঅ' চিডিঅ' কৰিম খুৰীক হেল্পো কৰি দিম ভাত পানী খালোঁ নাইৰাও ৰেডিয়ে হৈ আছে তো ৰেডি হৈ লওঁ ব'লক কি হৈ গ'ল যাবা নে তুমি যাবা অঁ আমি ৰেডি নাইৰাও ৰেডি হ'ল মই ৰেডি হৈ ৰাতি যাওঁ আৰু দোকান খুলিলে নাই খোলা নাজানো আৰু সিহঁতৰ ঘৰলৈকে যাওঁগৈ আৰু আহি খুৰীহঁতৰ লগত দেখিলোঁ চবেই মানে তালৈ যাবলৈ ৰেডিহে হৈ আছে আৰু আমি চকী বেঞ্চ যি লাগে একেলগে চবেই মিলি কিনি আহিলোঁ আৰু এইফালে আমাৰ তিনিআলিৰ পৰা অকণমান ভিতৰলৈ সোমাই আহি পইণ্টটোতে তেওঁ অকণমান ষ্টাৰ্ট কৰিছে লাহে লাহে তেখেতে আমাৰ হাইৱে মানে ছাইডত মানে তেওঁ ঘৰৰ ফ্ৰণ্টত দোকানটো খুলিব ভালদৰে বনাই মেলি তো তেতিয়ালৈকে তেওঁ কাষ্টমাৰখিনিও লৈছে আৰু ইয়াতে মানে আৰম্ভটো কৰিছে এইফালে আমাৰ খৰি চৰি চব চবেই যাওঁ মানে তেওঁ ছোৱালীকেইজনীও যায় লগতে খুৰীৰো হেল্প হয় খুৰী মানে চবফালে দৌৰি ফুৰিবলগীয়া হয় সেইকাৰণে মানুহ কেইজনীমান লাগেও আৰু মানুহ থাকিলে তেওঁৰো উৎসাহ হয় বা সাহস এটা পায় হেল্পটোতো বহুতেই হয় আমিতো এনি টাইম লাগিয়ে থাকোঁ আৰু মইতো কালি এইকেইদিন যোৱাই নাই আজি গ'লোঁ আৰু এইজনীও খুৰীয়ে হয় তো আমাৰ মানে কিবা এটা হ'লে চবেই মিলি কিনি কৰাত আমাৰ মানে কৰোঁ আৰু এইটো মানে অকণমানো অসুবিধা নহয় কিবা এটা কৰোঁ বুলি ক'লে মুঠতে উৎসাহ এটা লাগে আৰু তাকে সেইটোৱে বিচাৰোঁ চবেই মানে আগবাঢ়ি যাওক যেনেকেই নহওক নিজে কিবা এটা কৰিব যে পাৰিছে তেওঁ ঘৰৰ কাম বন সামৰি পেলাই আকৌ ইয়াৰ পৰা গৈ ঘৰত গৈ ভাত বনোৱা এয়া আমাৰ দাদা খুৰীহঁতো আহিলে আহি পেলাই জুইও খোৱালোঁ খালোঁ আমিও খালোঁ আমাৰ আজি নাইৰা ঘুগুনি আৰু পকৰি খালে মই পিছে একো নাই খোৱা মই জাষ্ট খালি আৰু দিয়া মেলা কৰিলোঁ মানুহৰ সৈতে এইটো কিন্তু মোৰ বহুত চখ আকৌ দোকানখন খুলি মানুহক বিলোৱা কিন্তু লাজো লাগে তেনেকৈ আৰম্ভ কৰিলোঁ তাৰপৰা ঘৰলৈ গুচি আহিলোঁ তো গাইজ কাকাই আনিছে আমি দোকানৰ পৰা আহি গ'লোঁ আহি কিনি দেখিলোঁ কাকাই চামোচা আনিছে আৰু লাল চাহ বনাইছোঁ চেনি দি পেলাই আৰু চামোচা চেনি চাহৰ লগত চামোচা মানে একদম পাৰফেক্ট কম্বিনেশ্যন টমেট' চচ আছিলে মায়ে আকৌ পেলাই দিলে আমাৰ মা আকৌ বস্তু পেলোৱাত এক্সপাৰ্ট নাইৰা পঢ়ি আছে চাহকণ খাই তাৰপৰা আকৌ ভাত বনাবলৈ হ'লে গ'ল এতিয়া চাহ খাম আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভালেই পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ বিষয়ে যদি কিবা জানিব বিচাৰে মোৰ ওপৰত তো তলত এটা কমেণ্ট কৰি জনাব বাই